স্বাগতম জনাইছোঁ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ফাৰ্ষ্ট ইউনিট টেষ্টত কি আহিব সেই আলোচনা কৰি যাম। এই ভিডিঅ'টো একাডেমিক ক্যালেন্ডাৰ ফলো কৰিহে প্ৰস্তুত কৰা হৈছে। তোমালোকৰ স্ক্ৰীনত দেখিবলৈ পাইছা যে এয়া হৈছে মাৰ্ক ডিস্ট্ৰিবিউচনৰ তালিকা। প্ৰথমতে আলোচনা কৰোঁ আছামিজ MILৰ বিষয়ে। গ্ৰুপ এত আহিব বৰগীত, উদ্যোগী সমাহা আৰু জিকিৰ। গ্ৰুপ বিত চোৱা ধৈৰ্য আৰু ধৰ ভাই, পুৰণি শব্দৰ আধুনিক ৰূপ, উপসৰ্গ আৰু দ্ৰুতপাত আহিব তিৱাসকল, দেউৰীসকল, নেপালী ভাষী গোৰ্খাসকল আৰু ব্যাকৰণসমূহ হৈছে ৰচনা, বিপৰীত শব্দ, জতুৱা ঠাঁচ। ইংৰাজীৰ আহিবলগীয়া পাঠসমূহ হৈছে এ লেটাৰ টু গড, এ টাইগাৰ ইন দ্য জু, নেলছন মেণ্ডেলা, আমেণ্ডা। আৰু স্পকেন ইংলিছৰ লেভেল 1, 2, 3, 4, 5 আহিব। লগতে তোমালোক গ্ৰামাৰ ছেকশ্যন আহিব, টেন্স, ডিটাৰমিনাৰ্ছ, লেটাৰ ৰাইটিং। জেনেৰেল মেথমেটিক্সৰ এবাৰ চাই যাওঁ। প্ৰথমতে চোৱা ৰিভিজন চেপ্টাৰ আহিব। চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰ্ছ, চেপ্টাৰ 2 পলিনমিয়েলছ আৰু চেপ্টাৰ 6 ট্ৰিংগলছ। ইয়াৰ মাত্ৰ তোমালোকক 6.1 আৰু 6.2 হে আহিব। জেনেৰেল সায়েন্সৰ দুটা চেপ্টাৰ আহিব, চেপ্টাৰ 6 লাইফ প্ৰচেছেছ আৰু চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন। ছ'চিয়েল সায়েন্সৰ এবাৰ চাই যোৱা হিষ্ট্ৰীৰ চেপ্টাৰ 1, জিঅ'গ্ৰাফিৰ চেপ্টাৰ 1, পলিটিকেল সায়েন্সৰ চেপ্টাৰ 1 আৰু ইকনমিক্সৰ চেপ্টাৰ 1 আহিব। এইবাৰ চাই যাওঁ আছামিজ ইলেক্টিভৰ বিষয়ে। অবাক বিস্ময়, অসমীয়াই, নত্যবিধি আৰু সত্যবিধি, ব্যঞ্জন বৰ্ণ আৰু ইয়াৰ প্ৰকাৰ, পাঠভিত্তিক ব্যাকৰণ এইসমূহ আহিব। এইবাৰ চাই যাওঁ হিন্দী ইলেক্টিভৰ বিষয়ে। ইয়াত আহিবলগীয়া পাঠসমূহ হৈছে নিউকি ঈদ, সাক্ষী। ব্যাকৰণসমূহ হৈছে লিংগ, বচন, পৰ্যায়বাচী শব্দ, বাক্য শুদ্ধিকৰণ, বাক্য পৰিৱৰ্তন এইসমূহ আহিব। এইবাৰ চাই যাওঁ এডভান্স মেথমেটিক্স ইলেক্টিভৰ বিষয়ে। ইয়াত দিয়া আছে ৰিভিজন অফ ক্লাছ 9 কোৰ্চ, লগতে চেপ্টাৰ 1 ছেট আৰু চেপ্টাৰ 2 কমপ্লেক্স নাম্বাৰ এইসমূহ পাঠ আহিব। জিঅ'গ্ৰাফিৰ মাত্ৰ দুটা চেপ্টাৰ আহিব, চেপ্টাৰ 1 আৰু চেপ্টাৰ 2। ইউনিট টেষ্ট এক্সামবোৰ যিহেতু স্কুলৰ ফালৰ পৰা পতা হয় আৰু সেয়া বৰ্ডৰ পৰা তোমালোকক পেপাৰবোৰ নাহে, সেয়ে স্কুলৰ ওপৰত ডিপেণ্ড কৰে যে কোনটো পাঠৰ পৰা কিমান নম্বৰ দিব, কোনটো ছাবজেক্টৰ কোনটো পাঠ আহিব। গতিকে তোমালোকক এইসমূহ ভিডিঅ'ত যিখিনি উল্লেখ কৰিছোঁ সেইসমূহ তোমালোকক চৰকাৰী স্কুলবোৰত সম্পূৰ্ণ ফ'ল' কৰিব, কিন্তু প্ৰাইভেট স্কুলবোৰত হয়তো কেতিয়াবা চেঞ্জ কৰিব পাৰে। সেয়ে তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই আগতীয়াকৈ জনাই দিছোঁ যে হয়তো তোমালোকক সেয়া চেঞ্জ কৰা হ'বও পাৰে। এই ভিডিঅ'টোত মই ইমানেই আগবঢ়াই দিলোঁ। তোমালোকে ডিছক্ৰিপশ্যনত PDF ফাইলৰ লিংকটো পাবা, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰা। লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, লাইক কৰি দিবা, শ্বেয়াৰ কৰিবা, যে তোমালোকৰ বন্ধুবৰ্গও এই ধৰণৰ উপযোগী ভিডিঅ'সমূহ পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ।